বন্ধুসকল, আজিৰ যুগত বিজ্ঞানে বহুতো অদ্ভুত আৱিষ্কাৰ কৰি আহিছে। আজিৰ দিনত সকলো মানুহেই এটা লাক্সাৰি লাইফ বিচাৰে। সকলো মানুহেই নিজৰ ওচৰত এখন ভাল গাড়ী থকাটো নিশ্চয় বিচাৰে, নহয় জানো? সকলোৱে ভাবে যে মোৰ ওচৰত এখন এনেকুৱা গাড়ী থাকক যিখনক সকলোৱে চাই থাকে। গতিকে আজিৰ যুগত মানুহে মানুহৰ চকুত লগাকৈ এখন গাড়ী মডিফাইড কৰি লয়। আৰু বিজ্ঞানে এনেকুৱা গাড়ী আৱিষ্কাৰ কৰিছে যিবোৰ দেখিলে মানুহ অদ্ভুত হৈ ৰ'ব। আজি আমি এই ভিডিঅ'টোত এনেকুৱা 5খন গাড়ীৰ বিষয়ে কথা পাতিম যিকেইখন দেখিলে আপুনিও আচৰিত হৈ ৰ'ব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। নম্বৰ 1, কেথেড্ৰেল কাৰ। কেথেড্ৰেল কাৰ এনেকুৱা এখন গাড়ী যিখনক ৰেবেকা নামৰ ছোৱালী এজনীয়ে বনাইছিল। এইখন 60 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডতো যাব পাৰে। এই গাড়ীখন ফুল ব্লেক। এই গাড়ীখন দেখিলে এনেকুৱা লাগে যেন এইখন গাড়ী নহয়, এইটো এটা ভূত বাংলাহে। এই গাড়ীখন সেইকাৰণে বহুত ভয়ানক লাগে। নম্বৰ 2, পুল টেবুল কাৰ। আপুনি যদি পুল খেলি ভাল পায় তেন্তে এইখন গাড়ী আপুনি বহুত ভাল পাব। এই গাড়ীখন বনোৱা ব্যক্তিজনে পুল খেলি বহুতেই ভাল পায়, গতিকে তেওঁ গাড়ী এখন মডিফাই কৰি পুল টেবুলত পৰিণত কৰি দিলে যাতে তেওঁ ক'ৰবাত ফুৰিব গ'লেও পুল খেলিব পাৰে। নম্বৰ 3, আপচাইড ডাউন কাৰ। এই গাড়ীখন দেখিলে আপুনি আচৰিত হৈ ৰ'ব, কাৰণ এই গাড়ীখন দেখিলে এনেকুৱা লাগে যেন এইখন গাড়ী ওলোটা হৈ আছে, অৰ্থাৎ এখন গাড়ী ওলোটা হৈ আছে। কিন্তু নহয়, এইখন এনেকুৱাকৈ মডিফাইড কৰাহে হৈছে যাতে মানুহে কনফিউজ হৈ ৰয়। নম্বৰ 4, গেমিং কাৰ। যদি আপুনি গেম খেলি বহুত ভাল পায় তেন্তে এইখন আপোনাৰ কাৰণে, কাৰণ ইয়াত 4টা গেমিং চিট আছে যিবোৰ বাহিৰ ফালেও ওলাই আহিব পাৰে, আৰু লগতে 4খন স্ক্ৰীনো লাগি আছে য'ত আপুনি আপোনাৰ মন পচন্দৰ গেম খেলিব পাৰে। নম্বৰ 5, কাৰ পুল। চুইমিং পুল আৰু বাথটাব এনেকুৱা বস্তু য'ত আমি গা ধুবও পাৰোঁ আৰু ৰিলেক্সো হ'ব পাৰোঁ, নহয় জানো? কিন্তু আপুনি এনেকুৱা গাড়ী দেখিছেনে য'ত আপুনি চলি যাওঁতেও চুইমিং কৰিব পাৰে? ডুনকান আৰু ফিল ৱেকাৰে এখন পুৰণা গাড়ীক মডিফাই কৰি এটা চুইমিং পুল বনাই দিলে য'ত গাড়ী চলি যাওঁতেও আপুনি সাঁতুৰি থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত আছিল ইমানেই, আৰু যদি ভিডিঅ'টো চাই আপুনি কিবা জানিব পাৰিলে নতুন কথা, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে ভৱিষ্যতে এনেকুৱা নতুন ভিডিঅ' সদায় পাই থাকে। থেংক ইউ, বাই বাই।